তো ৰাঘৱৰ নতুন পোষ্টাৰ আৰু গান এটা ৰিলিজ হৈ গ'ল আপোনালোকে ইতিমধ্যে গম পাইছে আৰু ৰঘুপতিৰ ৰিলিজ ডেট কনফাৰ্ম হৈ গ'ল আৰু লগতে বহুতখিনি নতুন নতুন অসমীয়া চিনেমা আপডেট ইতিমধ্যে আহিছে মোৰ ওচৰত তো সেইখিনি বিষয়ে আজি কথা পাতিম তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো নমস্কাৰ কেনে আছে তো সকলোৱে গম পাই আছে ইতিমধ্যে যে এইটো শুকুৰবাৰে কি কোৱা দস্তি আহি আছে চিনেমাৰ ফাইনেল ট্ৰেইলাৰ এটা ৰিলিজ কৰি দিয়া হৈছিল য'ত আমি এইটো কথা গম পালো যে কলেজ লাইফত হোষ্টেল লাইফত ছোৱালী আৰু ল'ৰাৰ মাজৰ যিখিনি কমেডি হয় সেইখিনি দেখুওৱা হ'ব হোষ্টেল লাইফটো দেখুওৱা হ'ব লগতে বন্ধুত্বৰ কথা এই চিনেমাখনত দেখুৱাব আৰু তাত কমেডি হাস্যমধুৰ ধৰণে দেখুওৱা হ'ব সেইটো আমি গম পাইছো ইতিমধ্যে তাৰ বিষয়ে আগৰ ভিডিঅ'টোত মই কথা পাতিছো সেই ভিডিঅ'টো এবাৰ চাই ল'লে আপোনালোকে গম পাই যাব তো শুকুৰবাৰে চিনেমাখন আহি আছে সকলোকে আহ্বান জনাইছো চিনেমাখন চাবলৈ ওলাই আহক চিনেমাখন চাওক অসমীয়া চিনেমাক ছাপোৰ্ট কৰক কমেডি হ'ব হাঁহিবলৈ পাব খুব ভাল লাগিব আপোনালোকৰ নিশ্চয় তাৰ পাছতে মাষ্ট ডেবিউটত যতীন বৰাৰ নতুন চিনেমা ৰাঘৱ ৰত্নাকৰ পিছতে জুই লগাবলৈ আহি আছে ৰাঘৱ সেই ৰাঘৱৰ নতুন পোষ্টাৰ আৰু এটা গান ৰিলিজ কৰি দিয়া হ'ল জুবিনদাৰ কণ্ঠ খুব ভাল লাগিলে চাই আৰু এক্সাইটমেণ্ট সঁচাকৈ বহুত বেছি বাঢ়ি আছে চিনেমাখনৰ কাৰণে আপোনালোকে কি ভাবে কমেণ্টত নিশ্চয় জনাব আৰু অস্তিত্ব নামৰ এখন নতুন চিনেমাৰ ট্ৰেইলাৰ CND প্লেট আপলোড কৰি দিয়া হৈছে ইতিমধ্যে যদি আপোনালোকে চোৱা নাই এবাৰ চেক আউট কৰি ল'ব পাৰে আৰু চিনেমাখনৰ ট্ৰেইলাৰটো চাই পেলাই ইমানটো ক'ব পাৰে ফেমিলি ড্ৰামা চিনেমা হ'ব বিভূতিভূষণ দা আছে ট্ৰেজেডি থাকিব নিশ্চয় আৰু ভাল লাগিব কাৰণ বুৰ্বকৰ খেল চিনেমাখন চোৱাৰ পিছত মোৰ বহুত বেছি ভাল লাগিল আৰু এখন চিনেমা নিশ্চয় চাম আৰু হয়তো চিনেমা হলত ৰিলিজ নহ'ব CND প্লে এপতে তেওঁলোকে ৰিলিজ কৰিব পাৰে ছাবস্ক্ৰিপশ্যন নল'লে আগৰ নিচিনাকৈ তো নিশ্চয় চাম আৰু তাৰ কাৰণে আপোনালোকৰ কাৰণে ৰিভিউ লৈ আহিম চিন্তা কৰিব নালাগে চেনেলটো জাষ্ট ছাবস্ক্ৰাইব কৰি ৰাখক লগতে জানমনিৰ লগতে আমি যিখন চিনেমাৰ প্ৰমো দেখা পাই আছিলোঁ স্লাইম বুক সেই চিনেমাখন সম্পূৰ্ণ মাহ পিছুৱাই দিয়া হ'ল 5 মে তাৰিখে অহাৰ কথা আছিলে 20 জুনলৈকে পিছুৱাই দিয়া হৈছে তো সম্পূৰ্ণ 2 মাহ পিছুৱাই দিয়া হ'ল তো বিভিন্ন কাৰণত চিনেমাখন 2 মাহলৈ পিছুৱাই দিয়া হৈছে আপোনালোকে যদি ভাবি আছিলে 5 মেত চাম বুলি তেতিয়াহ'লে আপোনালোকৰ কাৰণে দুখৰ খবৰ যে 20 জুনতে চিনেমাখন আমি দেখা পাম চিনেমা হলত 2023 চনতে ৰিলিজ হ'বলগীয়া আৰু এখন নতুন অসমীয়া চিনেমা আহিছে নাম হৈছে মহাবাহু দা ব্ৰহ্মপুত্ৰ প্ৰীতি কংকনা থাকিব চিনেমাখনৰ বিষয়ে সবিশেষ আপডেট পালে মই আপোনালোকক জনাই দিম তাৰ কাৰণে চেনেলৰ নটিফিকেশ্যন আপোনালোকে অন কৰি থ'ব যাতে মই কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে পাই যায় তাৰ পিছতে সৰ্বশেষৰ ৰঘুপতি আহি আছে মে মাহত সকলোৱে গম পাইছিলে মে মাহত ৰঘুপতি আহিব ময়ো ভাবি আছিলোঁ মে মাহত আহিব নাহে সন্দেহ আছিলে কাৰণ ট্ৰেইলাৰ টিজাৰ একো ইতিমধ্যে ৰিলিজ কৰা হোৱা নাই প্ৰমোশ্যন চলি আছে কিন্তু কনফাৰ্মেশ্যন আহি গ'ল যে 26 মে তাৰিখে ৰঘুপতি চিনেমা হলত আহি আছে আৰু হয়তো 1 সপ্তাহ 2 সপ্তাহ ভিতৰতে আমি চিনেমাখনৰ ট্ৰেইলাৰ টিজাৰ চাবলৈ পাই যাম গান এটা ৰিলিজ হৈ গৈছে ইতিমধ্যে আৰু গানটোৰ ভিডিঅ' চঙো ৰিলিজ হৈছে আজি তো আপোনালোকে যদি চোৱা নাই এবাৰ চেক আউট কৰি ল'ব আৰু ৰঘুপতিৰ কাৰণে এক্সাইটমেণ্ট কিমান আছে সেইটো কমেণ্টত জনাব মই বহুত বেছি এক্সাইটেড হৈ আছো ৰঘুপতি জবৰদস্ত চিনেমা হওক আমাৰ সিদ্ধাৰ্থ দা আছে মানে কেকে দা সকলোৱে মৰমৰ কেকে দা আছে তেওঁ কৈছে যে এবাৰ কমেডি ৰোলত নহয় এবাৰ তেওঁ ট্ৰেজেডি ৰোলত আছে চিনেমাখনত তো চিনেমাখন চাই সঁচাকৈ বহুত ভাল লাগিব বুলি কৈছে মনোৰঞ্জন ধৰ্মী চিনেমা হ'ব সঁচাকৈ বহুত বেছি আগ্ৰহেৰে বাট চাই আছো চিনেমাখনৰ কাৰণে 26 মে সম্পূৰ্ণ 1 মাহ আছে ডেটটো আপোনালোকে মনত ৰাখি থওক আৰু চিনেমাখনৰ ট্ৰেইলাৰ টিজাৰ যেনেকৈ আহে তেনেকৈ মই আপোনালোকক ৰিভিউ দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে ভিডিঅ'বিলাক পাই থাকিব তো আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম